Hello friends, welcome to our YouTube channel. আজি মই তোমালোকৰ সৈতে ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠটোৰ পাঠ নং 1 ভূপৃষ্ঠত সময় গণনাৰ বিষয়ে তোমালোকৰ সৈতে আলোচনা কৰিম। অনুশীলনী 1 নম্বৰ প্ৰশ্নটো সুধিছে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটোৱে সুধিছে দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? উত্তৰটো হ'ব 360 ডাল। খ নম্বৰটো সুধিছে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? ইয়াৰ উত্তৰ হ'ব 82 সমষ্টি 2/1 ডিগ্ৰী বা 82 ডিগ্ৰী 30 এনেকৈ লিখিলেও উত্তৰটো শুদ্ধ হ'ব। গ নম্বৰটো সুধিছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন? ইয়াৰ উত্তৰটো হ'ব 24 ঘণ্টা। ঘ নম্বৰটো সুধিছে গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে? ইয়াৰ উত্তৰটো হ'ব গ্ৰীনিজ মান সময় বোলে। গ নম্বৰটো সুধিছে কৌণিক দূৰত্বৰ জোখৰ একক কি? ইয়াৰ উত্তৰটো হ'ব ডিগ্ৰী একক। ইয়াৰ পিছত 2 নম্বৰটোৱে কৈছে খালী ঠাই পূৰ কৰা। কটোৱে সুধিছে পৃথিৱীৰ পৰিধেয় কেন্দ্ৰত ডেছ কোণ কৰি থাকে, মানে কিমান কোণ ডেছত তোমাক বহাব লাগে কিমান কোণ কৰি থাকে? ইয়াৰ উত্তৰটো হ'ব 360 কোণ কৰি থাকে। খ নম্বৰটোৱে দিয়া আছে দ্ৰাঘিমা ৰেখাৰ মান বা জোখক বোলে কি বোলে? ইয়াৰ উত্তৰ হ'ব দ্ৰাঘিমাংশ বোলে। গ নম্বৰটো দিয়া আছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব ডেছ দ্ৰাঘিমাংশ। ইয়াৰ উত্তৰটো হ'ব 0 ডিগ্ৰী দ্ৰাঘিমাংশ। ঘ নম্বৰটো হৈছে মধ্যাহ্ন সূৰ্যৰ পৰা পূব ফাললৈ 15 ডিগ্ৰী আঁতৰত থকা ঠাইখন ডেছ বাজিব মানে খালী ঠাইটো কিমান হ'ব সেইটো লিখিবা। ইয়াৰ উত্তৰটো হ'ব আবেলি 1টা বাজিব। 3 নম্বৰ প্ৰশ্নটোত কৈছে সঁচা মিছাৰ নিৰ্ণয় কৰা। ক নম্বৰটো দিয়া আছে পৃথিৱীত আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগত সূৰ্যৰ সন্মুখ হয়, এইটো ট্ৰু হ'ব। খ নম্বৰ ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত 1 দিন যোগ দি দিব লাগে, এইটো ট্ৰু হ'ব মানে সঁচা হ'ব। গ নম্বৰটো কোনো এখন ঠাইত নিশা 12 বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়, এইটো ট্ৰু হ'ব। ঘ নম্বৰটো 180 ডিগ্ৰীৰ দ্ৰাঘিমাংশত সময় ব্যৱধান 12 ঘণ্টা, এইটো ট্ৰু হ'ব। গ নম্বৰটো গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত, এইটো ফ্ৰেণ্ড ট্ৰু হ'ব। ট্ৰু মানে সঁচা হ'ব। 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াত ফ্ৰেণ্ডছ শুদ্ধ উত্তৰটো কি আছে তোমালোকক টিক মাৰ্ক কৰিব আছে বা বাছি ওলাবলৈ আছে। ক নম্বৰটো ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় নোৱাৰে, গ্ৰীনিজৰ পশ্চিম গ'লে সময় লাভ হয় নে লোকচান হয়? শুদ্ধ উত্তৰটো টিক মাৰ্ক দিব আছে। ইয়াৰ উত্তৰটো হ'ব লাভ হোৱা বুলি অনুভৱ কৰে। খ নম্বৰটো গ্ৰীনিজতকৈ মুম্বাইত আগত সূৰ্যোদয় হয়, গতিকে মুম্বাইত পূব পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত, এইটো উত্তৰটো হ'ব মুম্বাই পূব দ্ৰাঘিমাংশত অৱস্থিত। গ নম্বৰটোৱে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমা ৰেখাত 4 মিনিটকৈ সময় আগবঢ়া নে পিছবঢ়া? ইয়াৰ উত্তৰটো হ'ব সময় আগবঢ়া। ঘ নম্বৰটো ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে 83 ডিগ্ৰী 20, 90 ডিগ্ৰী 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমা ৰেখাৰ ডালক গ্ৰহণ কৰা হৈছে। ইয়াৰ উত্তৰটো হ'ব 82 ডিগ্ৰী 30 হ'ব। গ নম্বৰটো আমি পিন্ধা সাধাৰণ হাত ঘড়ীবোৰ স্থানীয় সময় গ্ৰীনিজ মান সময় ভাৰতীয় মান সময় মতে চলে, ইয়াৰ উত্তৰটো হ'ব ভাৰতীয় মান সময় মতে